নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এচক চেন্নাইত এজাক বৰষুণত বানপানীৰ সৃষ্টি হৈছে। জীৱনত প্ৰথম অসমত যদিও থাকোঁ, অসমত এনেকুৱা বান সন্মুখীন হৈ পোৱা নাই। গতিকে চাওক, কোনোৱে কান্দিছে, কোনোৱে আকৌ হাঁহিছে। এয়াই হ'ল মানৱ জীৱন। চ' মই ভগৱান শ্ৰী চৰণৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ আৰু বৰুণ দেৱতা দেৱকো প্ৰাৰ্থনা জনাইছোঁ, ইয়াতে তেওঁ সন্তুষ্ট। দোকান বজাৰ সকলো বন্ধ ৰাখিছে, যিহেতু গাড়ী মটৰ তেনেকৈ চলাল চলন হোৱা নাই। যিহেতু জেগাই জেগাই বহুত কিবা কিবি হৈছে। আহি আছোঁ পানী মাজে মাজে। আজি দুদিন অফিচত মানে কোম্পানীতে থাকিলোঁ, সকলো থকা খোৱা ব্যৱস্থা কৰি দিলে। তাৰপাছত এতিয়া ৰুমলৈ বুলি আহি আছোঁ। আৰু ইয়াত বৰষুণ নহ'লে নহয়, আৰু হ'লে বৰষুণ ৰক্ষা নাই। আজি গৈ আছোঁ, ৰুম কি হৈছে দেখাকৈ নাই বাৰু। আৰু তাৰপাছত এতিয়া ৰুমলৈ বুলি আহি আছোঁ। আৰু দেখিছে অৱস্থা, জীৱনত প্ৰথমবাৰ সন্মুখীন হৈছোঁ। ব'ল ব'ল লাহে লাহে ব'ল, যদি পৰি যাওঁ গোটেই সমগ্ৰ অসমে দেখিব। লাইভ চলি আছে, বুজি পাইছ নহয়? আৰু অলপ দূৰ গ'লেই মেইন ৰোড পামগৈ। মেইন ৰোডত পানী যিহেতু নাই বুলি কৈছে, হৈছিল বৰষুণ যেতিয়া দি আছিল তেতিয়া হৈছিল, বৰ্তমান এতিয়া শুকাইছে বাৰু। ব'লকচোন গৈ থাকোঁ। এই ভিডিঅ'টো কোনো লাইক কমেণ্টৰ বাবে নহয়, স্মৃতি এটা ধৰি ৰাখিবৰ বাবে বনোৱা হৈছে।